I am from Shimla and you are from Shillong. তোমাৰ মোৰে মাজত আছে হৰাই ঘাটৰ দলং বুকু ভৰি আছে যে মোৰ তোমালে ভাল পোৱা তোমাৰ ভাগৰ মৰমখিনি WhatsAppতে मैं प्यार हो गया तुमसे आई लव यू एक किस कर सकते हैं ठीक है कर लीजिए अरे नहीं कोई बात नहीं क्यों अब मन नहीं है नहीं मन तो এইবোৰ কি মানে আপুনি আগতে আহি পেলাই প্ল্যান কৰি থৈ গৈছে নেকি কিয় তোমাৰ ভাল লাগা নাই No, but why would someone randomly come and give me a bouquet? এনজয় কৰা না মোমেন্টটো এনজয় কৰা আৰু এইবোৰ কি টেবুলত কেক because baby এখন হৃদয় এটি সৰু পজা ও মোৰ কলিজা তোমাক তাতে ৰাখি মই হম ৰজা তুমি হবা right now would be that you are coming to Guwahati? seriously Ha, of course. ঠিক আছে তোমাৰ এই উইশটো যদি মই ফুলফিল কৰি দিও তেতিয়া তেতিয়া মানে কেতিয়া আৰে ডিসেম্বৰ 30 মই আহি আছো seriously সঁচাকে yeah আজি সপোনে কৰিছে গুম গুম তুমি ইংৰাজী ক'ব জানা নাজানো বহনা ইংৰাজী ক'বলৈ আই লাভ ইউ ক'ব কিবাকে শিকিলো আই লাভ ইউ ক'বলৈ আচ্ছা কৰ হে তুমি মই হলো গাঁৱৰে I am from Shimla and you are from Shillong. তোমাৰ মোৰে মাজত আছে হৰাই ঘাটৰ দলং বুকু ভৰি আছে যে মোৰ তোমালে ভাল পোৱা তোমাৰ ভাগৰ মৰমখিনি WhatsAppতে তুমি পূৰ্ণিমাৰে আকাশৰে নিৰিবিলি জোন তুমি মোৰ চকুলে চাই এবাৰ হাঁহি দিয়াচোন